আজি বঙাইগাঁও জিলাৰ অভয়পুৰীত লেংটি চিঙাত উত্তপ্ত পৰিস্থিতি। ভাদাইপাৰাত পৰস্থিৰে অসৎ কাৰ্যত লিপ্ত থকাৰ সময়তে উত্তেজিত ৰাইজৰ দ্বাৰা আবদ্ধ কৰা এটা লম্পটটো বেহুৱালাপাৰাৰ দুটা সন্তানৰ পিতৃ জামাল বুলি চিনাক্ত। ঘটনাস্থলীত আৰক্ষী উপস্থিত। সম্পত্তিৰ লম্পটটো অভয়পুৰী আৰক্ষীৰ জিম্মাত। এইটো হ'ল হাৰামচিদৰ ঘৰ। মানে এইটো মানে বহুত দিন ধৰি ইয়াতে ৰমৰমা মানে লেংচিঙা ভাটাইপাৰা এইটো গাঁৱৰ নাম হয়। ইয়াতে বহুত দিন ধৰি অবৈধ কাৰ্যকলাপ চলি আছে। সেই গাড়ীটো আপুনি দেখি আছে, সেইটা গাড়ীত মানে আপুনি মানে মানুহটো আহিছে, আহি মানে ইয়াতে মানে অবৈধ কাম আৰম্ভ কৰিছে। আমি ইয়াতে ৰাইজে হাতে লুটি ধৰি মানে আপোনাক মানে আৰক্ষীক গতাই দিছোঁ। কাৰ ঘৰত? এইটো হাৰামচিদৰ ঘৰত। আজি 5 বছৰ কমচে কম 5 বছৰ মিনিমাম হ'ল মানে আৰম্ভ হৈছে। ইয়াতে ৰমৰমীয়া বেয়া চলি আছে। ইটোৰ মানে কিবা মানে আমি আগত ৱাৰ্ণিং দিছিলোঁ, আগত মানা নাছিলোঁ। আৰু আমাৰ গাঁৱত এনেকুৱা ধৰণৰ কোনো কাম হোৱা নাছিল। ই মানে মাইকীটো মানে আমাৰ পুৰা গাঁৱৰ বদনাম কৰি দিছে। সেইটো মানে আমি যদি কিবা কোৱা গেলো আমাক মানে উল্টা মাৰিব আহে। মানে ইয়াৰ মাকৰ ঘৰৰ পৰা মানুহ আহি না আমাক মানে উল্টা দম দিয়ে, পুৰা মাৰিব, অমক চমক বোলে কেছ ফাইল কৰিব। সেইকাৰণে আমাক মানে আজি পুৰা গোটেই গাঁৱৰ মানুহগিলা চব গোট খাই আনা ইয়াক ধৰছো বোলে। তাৰপিছত ইয়াক মানে আৰক্ষী গোটাই দিওঁ। আৰক্ষী কি কৰে আৰু আমাৰ ৰাইজৰ আমি চাওঁ যে ইয়াক ইটো গাঁৱৰ পৰা ওলাই দিব লাগে, মানে বহিষ্কাৰ কৰিব লাগে। ই জানি কেতিয়াও ইয়াতে থাকিব নোৱাৰে। আমি এইটো মানে আমাৰ প্ৰশাসনৰ পৰা আমি দাবী জনাইছোঁ। এইটো মই ভাটাইপাৰা গাঁৱৰ এজন ল'ৰা, আমাৰ লগত গোটেই ৰাইজো আছে। এটা আজি 6/4/2019 এটা ঘটনা, এই মুহূৰ্তত এটা ঘটনা ঘটি গেল। যদিও ঘটি গেল কি ঘটনা, ইহঁতৰ নাজায়জ সম্পৰ্ক কাৰ লগত মানে ভেহুলাপাৰা এটা জামাল নামৰ এটা ল'ৰা আছিল। তো তেওঁ আহে 4-5 বছৰ হ'ল ইয়াৰ লগত সম্পৰ্ক, নাজায়জ সম্পৰ্ক যদিও চলি আছে। কাৰ লগত? জামালৰ লগত। জামালে আহে মাজে সময়তে, ৰাতিটো থাকে। ঠিক আছে, হাৰামচিদৰ ৱাইফ মমতাজ বেগম, ইয়াৰ লগত নাজায়জ সম্পৰ্ক যদিও সি আহে কোনোবা সময়তো ৰাতিটো থাকে। থকাৰ পিছত গোটেই ৰাতি ইয়াতে পুহি হেনা পোৱাত যায় ঘৰত। গতিকে আজি আমি গতিকে আজি আমি গোটেই ৰাইজ মিলি এটা গোট খাইছোঁ। জামালে যেতিয়া ঘৰত সোমাইছিল নাজায়জ সম্পৰ্ক চলাৰ সময়তে আমি ৰাইজ মিলি গোট খাই জামালক মানে উপস্থিত ধৰিছোঁ সেই মাইকীজনৰ লগত সম্পৰ্ক কাম কৰাৰ অৱস্থাত। গতিকে এইটো আমি আৰক্ষীসকলক বা মিডিয়াসকলক আমি মাতিছোঁ যাতে ন্যায় বিচাৰটো আমি পাওঁ ৰাইজবাসীসকলক। এই ভাটাইপাৰা গাঁৱৰ এইখিনি দাবী আমাৰ ৰাইজৰ তৰফৰ পৰা আমি জনাইছোঁ।